এতিয়া আকৌ ভাতটো খাওঁ। এফালে আছে ভাত, এফালে আছে সাৰ দিয়া অমিতা, এফালে আছে আলু ৰঙালাও, এফালে ইয়া চকলা চকলিত তিয়ঁহ, এফালে আছে আচাৰ, এফালে আকৌ ইয়া লোকেল কণী, এফালে আকৌ নিমখ, এফালে আকৌ দালি। এতিয়া আৰু খাম আৰু দেই বন্ধুসকল। এতিয়া ভাতটো খাওঁ আৰু এইফালে আজি যিহে গৰম। আজি আকৌ পাছফাল কাম কৰি সোনকালে গুচি আহিলোঁ। এইয়া আজি কিন্তু গৰমটো বহুত দিছে দেই। সেইদিন আকৌ ভিডিঅ' ভালকে বনাবই পৰা নাই। ৰাতিপুৱা আকৌ 6টা বজাত কামত যাওঁগৈ, আকৌ সন্ধিয়া আহোঁ। তাতে আকৌ ফ্লিপকাৰ্টৰ কামটো সোমালো মৰিগাঁও বাচনা ঘাটত। তাকে আৰু চেনেলটো প্ৰব্লেম এটা হৈ আছে, কিবা আনপাব্লিছ হৈ আছে। তাকে ভিডিঅ' চিডিঅ' বনাব মন নোযোৱা হৈছে আৰু। কোনে বা কি কৰিলে ভিডিঅ'। আজি প্ৰায় 10 দিন মানে হ'ল মোৰ চেনেলটো অহাই নাই, অজয় ব্লগছ 1-2। এতিয়া আকৌ অজয় নাথৰ পৰাই মই যিটো মোৰ প্ৰফাইল আছিল যে, তাৰ পৰা মই এতিয়া ভিডিঅ' আপলোড কৰিছোঁ। সেইটোতে ছাপোৰ্ট কৰিবা আৰু আগতো যেনেকে ছাপোৰ্ট কৰিছিলা এইটোতো কৰিবা। এইফালে সাৰীয়া অমিতা, বোলে কয় নহয় সাৰ খোৱা জিভা আহে কিবা কিবা, সেই তেনেকুৱা হৈছে কিবা। এইফালে আকৌ ৰঙালাও আলু ভাজি, এইফালে গৰমৰ বস্তু, এইফালে আকৌ তিয়ঁহো আছে। তাকে আৰু কি ক'ম আৰু বন্ধুসকল, দুখৰ কথা। চেনেলটো কোনোবাই কিবা কৰিলে বুজিছা। মই দুজনমানক সুধিছোঁ বাৰু, এইফালে আছামজিত দাদা, তাকো সুধিছোঁ। সি অলপমান কৈছে বাৰু কিবা কিবি। তাৰপিছত আকৌ এইফালে আমাৰ এইফালে বাবামণি দাদা, তাকো কৈছোঁ। সি কৈছে ভাইটি এইটো হয় তেনেকুৱা, কি কৰিবা আৰু। কোনোবাই কিবা হিংসাতে কৰে নে কিহে মই বুজি নাপাওঁ। আজিকালি আকৌ মানুহবোৰো বহুত হিংসা কৰিয়েতো উন্নতি দেখিব নোৱাৰে। আমাৰ অসমৰ মানুহবোৰ তেনেকুৱাই। লোকৰ বিহাৰৰ পৰা, পাঞ্জাৱৰ পৰা, দিল্লীৰ পৰা আহি কিনে আমাৰ অসমত বাস কৰি আছে। কিন্তু আমাৰ যে অসমৰ মানুহবিলাকে 1 নম্বৰ হাৰামি হয় কিছুমান। কিছুমান মানে বহুত আৰু আজিকালি। বোলে কয় নহয় গাৰ নোমে শত্ৰু।